নমস্কাৰ আজি মই আচাৰ বনোৱাৰ ভিডিঅ' দেখুৱাম আৰু আচাৰটো মই আগতে বনাইছোঁ কাৰণ এতিয়া সিজন নহয় তো কিছুমান বস্তুৰ সিজন নহয় কিছুমান বস্তুৰ সিজন আছে মই কি কম সেইটো সিজন নাই এটো বগুৰি আচাৰ বনাইছোঁ আগতে সিজনৰ টাইমত গতিকে এতিয়াতো বগুৰি সিজন নাই মই সিজনত বনালে কেনেকৈ বনাব লাগে দেখুৱাই দিম মই মানে এটো অলপ ধুই পানীটো মৰিবলৈ ৰ'দত দিছিলোঁ ৰ'দত দি বটলত সোমাই খাবে মছলা খালে দিব পাৰে মই মছলা দিয়া নাই অকল তেল অকণমান আৰু নিমখ অকণমান দিছোঁ বেলেগ একো দিয়া নাই তাৰপিছত এইটো হ'ল গোলনেমু আমাৰ ঘৰৰ পৰা মামাকে গোলনেমু বহুত লৈ আহিছিল বহুত বনাইছোঁ মই এটাই দেখুৱাইছোঁ আমাৰ প্ৰহ্লাদ মামাকে এইটো গোলনেমু লৈ আহিছিল বহুত মই এটাই দেখুৱাইছোঁ বহুত আনিছে গতিকে মই এইটো অকল নিমখত দি থৈছোঁ বেলেগ একো কৰা নাই নিমখত দি থৈ দিছোঁ এনেকুৱাকৈ নিমখখিনি যেতিয়া পানী ওলায় তেতিয়া পানীখিনি পেলাই দিছোঁ আৰু এনেকুৱা হৈছে খাই বৰ ভাল লাগে দ্বিতীয়তে পেটৰ কামোৰ হ'লেও এইটো খাব লাগে বা পেটটো বেয়া হ'লেও এইটো খাব লাগে বহুত ভাল গোলনেমুটো এইটো অমৰা এতিয়া সিজন অৱশ্যে মই বজাৰত যাব পৰা নাই এইটো যোৱাবাৰৰে অমৰা কিন্তু অমৰা আপোনালোকে গাঁৱতটো কোমলতে পাব গুটি নধৰতে এইটো গুটি হৈছে গুটি নধৰতে আপোনালোকে আনি ধুই দূৰত দিব নালাগে কাঁচৰ গ্লাছ বা কাঁচৰ বৈয়াম বা বটলত কাঁচৰ বৈয়ামত সোমাই থৈ নিমখ অলপ বেছিকৈ দিব দি সোমাই থৈ দিব যেতিয়া পানী ওলায় নিমখটো পেলাই দিব তেতিয়া এনেকুৱা হ'ব আৰু আপোনালোকে খাই থাকক মছলা দিবৰ ইচ্ছা আছে দি মছলা দিব পাৰে জলকীয়া দিব পাৰে মই কিন্তু একো দিয়া নাই মই মছলাটো নাখাওঁৱে সেইকাৰণে মছলা দিয়া নাই জলকীয়া খাওঁ অৱশ্যে জলকীয়াও দিয়া নাই এইটো মই এনেই নিমখত দি থৈ দিছোঁ খাই বৰ ভাল লাগে চবাই সুঠি হৈছে এইটো গুটি হৈছে গুটিটো চবাইও খাই ভাল লাগে আৰু কেতিয়াবা মন গ'লে আঞ্জা মাছৰ চব্জি বনাইও খাব পাৰি বহুত আছে এইখিনি নহয় মই অলপ দেখুৱাইছোঁ এইখিনি এইটো হ'ল কৰ্দৈ টেঙা জেলি এইটো তাৰমানে কৰ্দৈটো কেঁচাই থাকিলেও জেলি বনাব পাৰি পকিলেও মই এইটো কিন্তু কেঁচাৰ বনাইছোঁ এইটো কেঁচা আছিল কৰ্দৈটো 12 মাহে পায় কিন্তু মই আগতে বনোৱাই দেখুৱালোঁ মোৰ গা সিমান ভাল নহয় বনাবৰ ইচ্ছা নালাগিল বোলো আগে বনোৱাই দেখুৱাম কৰ্দৈটো 12 মাহে পায় মোৰ নিজৰে গছ আছে বহুত ডাঙৰ হয় কৰ্দৈ এইটো গুড় দিছোঁ আৰু ইয়াতে মই হেৰি দিছোঁ লং আৰু ইয়াতে দিছোঁ মই হেৰি এই যে জালুক লং আৰু জালুক দুইটা পিচি গুড়া দিছোঁ খাই বহুত টেষ্টি লাগে গুড়েদি বনাইছোঁ গুড়টো পগাই লৈ সেই কৰ্দৈটো সৰুকৈ কাটি লৈ সেই গুড়টো পগোৱাত গুড়ৰ লগত দি দিছোঁ দি লাৰি আছোঁ এনেকুৱা এটা আমাৰ লাৰু বনালে যেনেকৈ আঠা ওলায় তেতিয়া নমাই থ'ব লাগে সেই ঠাণ্ডা হ'লে বা গ্লাছৰ বটলত বা গ্লাছৰ বৈয়ামত ভৰাই থ'ব লাগে আৰু আপুনি যিমান বছৰ খাই থাকক আৰু একো নাই অলপমান ভিনেগাৰ দিব ইয়াতে এইটো অকণমান ভিনেগাৰ দিব কাৰণ যিমান বছৰ হ'লেও থাকিব ভিনেগাৰ দিলে এইটো কৰ্দৈ জ্বলা আমাৰ গছৰে কৰ্দৈ জ্বলা মই আচাৰ বনাইছোঁ এনেকৈ আচাৰ বনাইছোঁ তেল দিছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু ভিনেগাৰ অলপমান দিছোঁ বেছি দিয়া নাই কাৰণ বহুত বছৰ হৈ কৰ্দৈ জ্বলাটো একেলগে বেছি খাব নোৱাৰি সেইকাৰণে তেল কম দিওঁ গতিকে ভিনেগাৰ অকণমান দিওঁ দি এনেকৈ গ্লাছৰ বটলত বা বৈয়ামত ভৰাই থৈ দিওঁ এইটো হ'ল আমৰ আচাৰ আমৰ জেলি আচাৰ নহয় আমৰ জেলি এইটো হ'ল আমৰ জেলি মানে আম যেতিয়া লাগে তেতিয়া মই বনাইছিলোঁ মানে আমৰ জেলিটো আপুনি অকণ আমবিলাক যে সৰি যায় তেতিয়া বটলে আনিব আনি আপুনি অকণকৈ চেলাই লৈ আমৰ জেলিটো গুড় পগাই লৈ আমবিলাক এই গুড়ৰ লগত দি দিব একো বস্তু পেলানি নাযায় চব বস্তুৱে ধুনীয়াকৈ বনাই খাব পাৰি কাৰণ এইবিলাক বস্তুৰ বহুত মূল্য আৰু খায়ো ভাল লাগে ব্ৰেডৰ লগত হওক ৰুটিৰ লগত হওক চবৰে লগত খায়ো ভাল লাগে মানে সেই কেঁচা আম হওক কোমল আম হওক পকা আম হওক যি আম নহ'লেও হ'ব মানে জেলি বনাব লাগে জেলি বনাই থৈ দিয়ক আপুনি অলপমান কেৱল ভিনেগাৰ দিব কাৰণ বহুত বছৰ থাকিলে নিমখ অকণমান ভিনেগাৰ আৰু আপোনাৰ জ্বলা আপুনি যিটো ভাল পায় খাই জ্বলাটো সিমানে ইমান সোৱাদ হৈছে মোৰ জিভাৰ পানী ওলাইছে ইমান সোৱাদ হৈছে মানে জ্বলা খাই যিমান ভাল পায় সিমানেই দিব বা গৰম হেৰিটো দিব জালুক দিব লং দিব টেষ্টি হয় বহুত টেষ্টি হয় এইটো এনেকৈ বনাইছোঁ মই আৰু এইটো হ'ল গোলনেমু চেপি ৰসটো যে চৰবত বনাই খালোঁ বাকলিটো মই পেলাই নিদিওঁ এইটো গোলনেমুৰ
বাকলি নিমখত তিয়াই থৈছোঁ, একো দিয়া নাই, তেল দিয়া নাই, একো দিয়া নাই, নিমখত তিয়াই থৈ যেতিয়া পানীটো ওলাই পানীটো পেলাই দিছোঁ। এইটো হ'ল নিমখত থৈ দিয়া এই গোল নেমুৰ বাকলি। আৰু এইটো হ'ল কাজি নেমুৰ বাকলি। এইটো কাজি নেমুৰ বাকলি, তাৰমানে যেতিয়া গৰমত চৰবত খাওঁ বহুত, তেতিয়া বাকলিবিলাক পেলাই দিব বেয়া লাগে না। মই বাকলিবিলাক এনেকৈ থৈ টেমাত ভৰি থৈ নিমখ, তাৰপিছত আগতে নিমখ দি তাৰমানে নিমখটো পেলাই দিওঁ, নিমখ দি সিজাই লওঁ, বহুত দিন 2-3 মাহমান নিমখত থৈ দিওঁ। তাৰপিছত পানীখিনি নোহোৱা হ'লে তাতে কিন্তু এই নিমখ এইটো কাজি নেমুৰ বাকলি মছলা দিওঁ, কাৰণ কেতিয়াবা মছলা দিয়া খাইও ভাল লাগে যে, আৰু বেলেগকো দিওঁ যে, মছলা দি জলকীয়া মছলা এইবিলাক দি বৈয়ামত ভৰাই থৈ দিওঁ। এনেকৈ মই একো বস্তু পেলাই নিদিওঁ, চব বস্তুৱে এনেকৈ ৰাখি দিওঁ। বহুত আছে, অলপে নহয়, খাই থাকোঁ, বহুত আছে। আচ্ছা, মোৰ আচাৰ বনোৱা পদ্ধতিটো কেনে পালে জনাব।